মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো ক্লিক কৰিব, যাতে মই এনেকুৱা ধৰণৰ ভিডিঅ' দিলে আপোনালোকে গম পাই যায়। আহকচোন এতিয়া আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। বাবুক ভাল হ'বগে কি তৎ কৰিছ একো নহয় ছোৱালীজনী এতিয়া কি হ'ব ঈশ্বৰ চকুমুদি চাবা ডক্টৰে কি ক'লে নকলে এতিয়া এনেকে মন মাৰি ৰখি থাকিলে নহ'ব ডক্টৰৰ ওচৰলৈ যায় ছোৱালীজনীক জ্বালা মুখখন ভাল কৰিব লাগিব মা ডক্টৰে কৈছে প্লাষ্টিক চাৰ্জাৰী কৰিব লাগিব কিন্তু তাৰ বাবে বহুত টকা লাগিব ইমান টকা আমি ইমান সোনকালে ক'ত পাম ৰাণা টকাৰো এতিয়া অভাৱ হৈছে কিন্তু এতিয়া মই নিজৰ নাতিনীজনীৰ কাৰণে ইমান টকা খৰচ কৰিবই লাগিব যাতে ডক্টৰৰ লগত কথা পাতোঁ ৰাণা স্মৃতি কেনি গ'ল স্মৃতি ভয় আকৌ কিয় কৰিছা সেইখন ঘৰক মই চিনি নাপাওঁ নেকি মোক ধুনীয়াকৈ চিনি পায় আৰু সেই আকাশৰ অপেক্ষা সেইবোৰ মনত নাই বাৰু এইবোৰ কথা বাদ দিয়া তোমাক কোনেও একো নকয় এতিয়াতো তোমাক মই শিৰত সেন্দুৰ দি গলত মংগলসূত্ৰ বৰমালা পিন্ধাই নিজৰ সহধৰ্মিনী কৰিলো আৰু মোৰ দেউতা এজন ভাল পণ্ডিত হয় আৰু মা এজনী শিক্ষয়িত্ৰী হয় নিশ্চয় মানে ৰেণু শইকীয়াৰ সতিনীয়েকৰ লগত হয় শিক্ষয়িত্ৰী চিনি পোৱাই নহয় পিছে স্মৃতি তুমি ৰেণুবাক ফাৰ্ষ্ট ক'ত দেখিছিলা দুখ নকৰিবা তুমি